আমাৰ কেন্দ্ৰীয় UPPL দলৰ যেটো নেতৃত্বত গোটেই আমাৰ 40টা সমষ্টিত প্ৰতিটো প্ৰাইমাৰী উদ্যোগত মানে পদযাত্ৰা কাৰ্যসূচী চলি আছে। যোৱা কালিৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু এই কাৰ্যসূচীটো আমাৰ মানে 5 তাৰিখলৈকে বাহাল থাকিব। এই পদযাত্ৰাটো হেতু কাৰণে লোৱা হৈছে যেহেতু আমাৰ 17 বছৰীয়া যেটো শাসনত থকা হাগ্ৰামা মহিলাৰীৰ যি মানে দুৰ্নীতি এই দুৰ্নীতি মুক্ত হোৱাৰ কাৰণে আমি UPPL চৰকাৰক আহ্বান জনাইছে, ৰাইজেও বিচাৰিছে। আমি তাৰ কাৰণে ৰাইজে যেনেকৈ বিচাৰিছে যি কথা আমি ভাবিছোঁ চৰকাৰ আমি কেনেকৈ চলাম এই কথাখিনি জ্ঞাত কৰাৰ কাৰণে আমি পদযাত্ৰাত যি সমাজক লগ পাম বা যি ব্যক্তিক লগ পাম হিচাপে তেখেতসকলক বুজাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। য'ত মানে আয়ে ঘৰ বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনকে ধৰি বিভিন্ন আঁচনিটো হৈছে মানে কৰাপশ্যন এইগিলা কেনেকৈ মুক্ত কৰিব পাৰোঁ আৰু কোন চৰকাৰ আহিলে ভাল হ'ব এই কথাকে জনাৰ কাৰণে আজি আমি পদযাত্ৰাটো কৰিছোঁ। আৰু মেইন কথাটো হ'ল যেহেতু প্ৰমোদ বড়ো ডাঙৰীয়া এইটোৰ ক্ষেত্ৰত আমাৰ যেটো সভাপতি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই ভাল এটা কাৰ্যপন্থা লৈছে, য'ত তেখেতে কৈছে যে মানে যিখিনি দফা 5 বছৰৰ ভিতৰত মানে গোটেই দফাখিনি ৰূপায়ণ হ'ব আৰু আমাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীসকলক সুকীয়াকৈ যেটো মানে বৰ্ড বনায় সকলো জাতিৰ যে নিজৰ সমস্যা সমাধান কৰি ল'ব পাৰে আৰু সকলো দিশতে মানে সংস্থাপনৰ দিশবিলাক ওলাই ল'ব পাৰোঁ ব্যক্তি বিশেষে হিচাপে তেখেতে এটা মানে পন্থা লৈছে। তাৰ বাহিৰেও যিখিনি আমাৰ 47টা ডিপাৰ্টমেণ্ট এই 47টা ডিপাৰ্টমেণ্টটো দ্বাৰাই যেন আমাৰ ইয়াত মানে দুৰ্নীতিমুক্ত এটা চৰকাৰ বনোৱাৰ চিন্তা চৰ্চা কৰাত ভাল এটা পদবীটো আমি দেখা গৈছে। তাৰ বাহিৰেও ভূমিৰ অধিকাৰ 100% থাকিব বুলি প্ৰমিছ খাইছে আৰু তাৰ বাদেও মানে 100% মানে খেতিয়কসকলক মানে জলসিঞ্চনৰ ব্যৱস্থাৰে ৰাইজক সঁহাৰি জনাম বুলি মাননীয় আমাৰ সভাপতি ডাঙৰীয়াই প্ৰমিছ লৈছে। হিচাপে আমি এই কথাবিলাকে জনাৰ কাৰণে যিকোনো আমাৰ যেটো মেনিফেষ্টো আছে সেইবিলাকো আমি বিতৰণ কৰিছোঁ। তাৰ বাহিৰেও আমাৰ যিখিনি দফা আছে এই দফাবিলাকো আমি ৰাইজক জ্ঞাত কৰাৰ কাৰণে এই মানে গোটেই ডকুমেণ্টছবিলাক আমি ৰাইজক দিয়াৰ কাৰণে এই পদযাত্ৰাৰ দ্বাৰাই মানে কাৰ্যসূচীটো কৰাই নিব বিচাৰিছোঁ। বৰ্তমানতো আমি 1 নম্বৰত আছোঁ। বৰ্তমান মানে যেটো মানে আমাৰ ৰানিং EM আছিলে তেখেতেতো 4 নম্বৰত যাব। আজি তাৰিখত কোনো তেখেতৰ মানে কিবাটো দেখা নাই, ৰাইজৰ তেখেতসকলে সঁহাৰি পোৱা নাই। আমাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীলৈ আমাক সঁহাৰি দিছে হিচাপে নিশ্চয় আমি জয় হোৱাটো নিশ্চিত। গড়েশ্বৰত আমি কমেও 27,000 ভোট লৈ আমি জয় হ'ম।